তুমিও কৰিবা ন ভাল পোৱা ফেশ্বন বহুতত গৈছা প্ৰাইজ পাইছানে পাইছা গুড গাৰ্ল আজি ময়ো কৰিম দেই চাবা দে ময়ো কৰিম আৰু এই ভিডিঅ'টো আচলতে যোৱা শনিবাৰ আৰু দেওবাৰেই আছিলে মোৰ গাটো অকণমান বেয়া কাৰণে মই ভিডিঅ' একেবাৰে দিব পৰা নাই পলমকৈ হ'লেও আপোনালোকৰ আগত দেখালোঁ এই দুটা দিনৰ কিনো আছিলে কি কৰিলোঁ মই সকলোখিনি যিহেতু মই গুৱাহাটীতে থাকোঁ গতিকে গুৱাহাটীৰে আছিলে প্ৰগ্ৰেমটো বলকচোন চাওঁ সকলোখিনি নমস্কাৰ সকলোলৈ মোৰ বিজয়া ব্লগ চেনেলটিলৈ মই বিজয়াই সকলোকে আন্তৰিকতাৰে স্বাগতম জনাইছোঁ আশা কৰোঁ আপোনালোক সকলো ভালে আছে আজি আচলতে এটা প্ৰগ্ৰেম আছে আৰু দিনটো মই ক'ত যাওঁ কি কৰিম আচলতে ভিডিঅ'টো দুদিনৰ হয় মই অলপকৈ আপোনালোকক দেখাবৰ কাৰণে চেষ্টা কৰিছোঁ আৰু ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিছোঁ আৰু কি কৰোঁ কি নকৰোঁ সকলোখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিম ভিডিঅ'টো শেষলৈকে চাব বলক ভিডিঅ'টো আৰম্ভ কৰোঁ তাৰপিছতে এয়া পাকঘৰত আহিলোঁ আৰু আমি সকলোৱে ৰাতিপুৱাই গা পাখিনি ধুই কাম বন কৰি বনোৱাই লাগিব লাগে কাৰণ ল'ৰাৰো স্কুল আছে এওঁ অফিচ যাব আৰু ময়ো অলপ খাই পেলাই ওলাই যাব লাগিব গতিকে বনোৱা মেলাখিনি কৰি ল'লোঁ তাৰপিছতে দিনটো কাৰ্যসূচী আৰম্ভ সকলোৰে আমাৰ আৰু এয়া ময়ো গৈ পালোঁগৈ গেম ভিলেজৰ ওচৰত যিটো IIE বুলি ইনষ্টিটিউট আছিলে তাতে আছে প্ৰগ্ৰেম আৰু এই প্ৰগ্ৰেমটো হৈছে ফেশ্বন শ্ব' আৰু আজি অকণমান ৰিহাৰ্চেল কৰি দেখাব আমাক তাৰপিছতে কাইলৈ হ'ব আচল প্ৰগ্ৰেমটো আৰু এয়া মই গৈ পোৱাৰ আগতে বাইদেউ এগৰাকীয়ে শিকাই আছিলে যিখিনি আহিছে আৰু বেছিকৈ অহা নাছিলে মই যোৱাৰ আগতেই কেইগৰাকীমান আহিছিলে আৰু এনেকৈ বাইদেৱে শিকাইছে খোজকঢ়াৰ ষ্টাইলটো কেনেকুৱা আৰু মোৰতো একেবাৰে একো অভিজ্ঞতা নাইকিয়া এই বিষয়লৈ মই আচলতে কিছুদিনৰ আগতে গম পাইছিলোঁ গম পাই পেলাই ভাবিলোঁ কৰোঁ নে নকৰোঁ যিহেতু একেবাৰে একো নাজানো কিন্তু হাজবেণ্ডে কোৱাৰ কাৰণে মই আগবঢ়াৰ কথা ভাবিলোঁ যে এবাৰ চাওঁ খোজকাঢ়ি পাৰোঁনে নোৱাৰোঁ আৰু এই বাইদেউগৰাকীয়ে খুব ধুনীয়াকৈ শিকাই দিছে কেনেকৈ কৰিব লাগে কি কিন্তু আমি যিহেতু নতুন একেবাৰে একোৱেই অভিজ্ঞতা নাই এই বিষয়লৈ খোজকাঢ়িছোঁ কিন্তু খোজটো অলপমান খৰ হৈছে বুলি কৈছে তথাপিও এদিনতেনো ক'ত পাৰিম কোনোদিনে এটা নাজানা আৰু নিশিকা আৰু এয়া এতিয়া ওলালোঁ খুব ভাল লাগিলে আচলতে জীৱনৰ প্ৰথম মোৰ এইটো ফেশ্বন শ্ব' গতিকে কাইলৈ চাব গোটেইখিনি আৰু কেনেকুৱানো কি কৰোঁ সকলোখিনি আপোনালোকক আৰু এয়া পিছদিনা হ'ল আজি ৰবিবাৰ যিহেতু আজিয়ে আছে শ্ব'টো আৰু ৰাতিপুৱাই আজি গণেশ পূজা আৰু মন্দিৰত যাই সেৱা কৰি সকলোখিনি ঘৰৰ কৰি মেলি এয়া আহি পালোহি বেগ লৈ পেলাই যিহেতু দিনটোৱে থাকিব লাগিব 10 মান বজাতে আহি পালোহি আৰু আহি পোৱাৰ পিছতে এয়া বহুতখিনি মানুহ আহিছেই বাৰু কিন্তু সোনকালে এইকাৰণেই আহিব দিছে যে আৰু অকণমান ৰিহাৰ্চেল কৰিলে ভাল হ'ব বুলি আৰু আহি পোৱাৰ আগতে ৰিহাৰ্চেল হৈয়ে আছিলে তাৰপিছতে এয়া কেইগৰাকীমান লগ পালোঁ লগৰ আচলতে তেওঁলোকে আগতে কৰিছে কিন্তু মইহে কৰা নাই খুব ভাল লাগে এনেকৈ দূৰৰ পৰা লগ পালে অচিনাকি আৰু তেওঁলোকৰ আচলতে অভিজ্ঞতা আছে আৰু আচলতে এই ফেশ্বন শ্ব'টো 3টা কেটেগৰীত হ'ব সৰু ল'ৰা ছোৱালী তাতকৈ অকণমান ডাঙৰ ছোৱালী আৰু বোৱাৰীসকল গতিকে দেৰি হ'ব আৰু আবেলিৰ পৰাই আৰম্ভ হ'ব খুব ভাল লাগিলে মাইনাকেইজনীৰ লগত কথা পাতি আৰু তেওঁলোকৰ ফূৰ্তি চখটো আচলতে বহুতেই বেছি আৰু তাৰপিছতে মেকআপ ৰুমলৈ আহিলোঁ দুপৰীয়া হ'ল অকণমান ৰিহাৰ্চেল কৰি আৰু এয়া বাকেইজনীয়ে মেকআপ কৰি দি আছে 3টা ৰুমত মেকআপ হৈ আছে যিহেতু বহুতেই আছে ল'ৰা ছোৱালী বহুত বেছি সেইকাৰণে 3টা 4টা ৰুমত মেকআপ কৰি আছে আজি আমাৰ দ্বিতীয় দিন আৰু কালি অকণমান ভিডিঅ' কৰি আপোনালোকক দেখাইছিলোঁ কালি আচলতে ৰিহাৰ্চেল আছিলে এই ফেশ্বনৰ বিষয়ে একেবাৰে একো জ্ঞান নাই আৰু কোনো দিনে ষ্টেজত উঠিও পোৱা নাই জীৱনত আৰু এতিয়া মোৰ ল'ৰা 14 বছৰ হ'ল এইটো বয়সত মই এনেকৈ যে আহিব পাৰিছোঁ মই নিজকে বহুতেই সুখী অনুভৱ কৰিছোঁ আৰু জীৱনৰ আচলতে জীৱনটো খুবেই খন্তেকীয়া আৰু এই জীৱনটো আমি যেনেকৈ পাৰোঁ উপভোগ কৰিব লাগে
আৰু আচলতে কিছুমান খুব ইচ্ছা থাকে কিছুমান মহিলাৰ আৰু বহুতে হয়তো তেওঁলোকৰ আশা পূৰণ কৰিব পাৰে আৰু বহুতে হয়তো নোৱাৰে কিন্তু আচলতে ঘৰখনৰ ছাপৰ্টৰ দৰকাৰ বিশেষকৈ স্বামীগৰাকীৰ আৰু মোক এইকণ সুবিধা দিয়াৰ কাৰণে মই এনেকৈ আহিব পাৰিছোঁ ওলাই গতিকে বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু এয়া ময়ো মেকআপ কৰাত বহি গ'লোঁ খালী হৈছিলে আৰু মোক আৰু এয়া চাওক খুব ধুনীয়াকৈ এটা লুক দিছে আৰু মোক সজাই দিছে পিংকি পাটোৱাৰী নৰ্থ গুৱাহাটীত থাকে তেওঁ আৰু এয়া লাহে লাহে প্ৰগ্ৰেম আৰম্ভ হ'ল অকণমান চাবই নাপালোঁ বাৰু প্ৰথমৰখিনি কেনেকুৱাকৈ আৰম্ভ কৰিলে মেকআপৰ ৰুমত থাকোঁতেই পাৰ হ'ল আৰু লাহে লাহে মানুহৰ ভিৰ বাঢ়ি আহিছে খুব ধুনীয়া এটা পৰিৱেশ সঁচাকৈয়ে পৰিৱেশটোৰ কথা মনত পৰিলে মনটো এতিয়াও কিবা এটা ভাল লাগি যায় ইমান ডিচিপ্লিনকৈ পাতিছে আৰু খুব ধুনীয়া আৰু এয়া সৰু ল'ৰা ছোৱালীবিলাকৰ আৰম্ভ হৈছে তাৰপিছতে ছোৱালীখিনি হ'ব তাৰপিছতে আমাৰ এয়া মোক লুকটো দিলে খুব ধুনীয়াকৈ তাই সজাই দিলে আৰু এয়া এজন এজনকৈ আহি আছে আৰু আমিও বোৱাৰীসকলে অকণমানকৈ সাজু হৈছোঁ আৰু সঁচাকৈ এই সময়খিনিৰ কথা ভাবিলেই কিবা এটা মনটো সদায় ভাল লাগি থাকে জীৱনৰ যে কিছুমান মুহূৰ্তত কিছুমান সময় আমি পাৰ কৰোঁ সঁচাকৈ এই পাৰ কৰা সময়খিনি আচলতে চিৰজীৱন মনত ৰখি যায় আৰু এয়া খুব ধুনীয়াকৈ লগৰকেইজনীৰ লগত এনেকৈ ফটো উঠিলোঁ খুব ভাল লাগিলে আচলতে বিভিন্ন ঠাইৰ পৰা অহা লগ পালে খুব ভাল লাগে তেওঁলোকৰ মনৰ কথাবিলাক জানিলে আৰু এয়া সকলোৰে অৱশ্যে নতুন নহয় কিছুমানে আগতে কৰিছে বহুবাৰ আৰু মোৰেই প্ৰথম বুলি ক'ব লাগিব আৰু এয়া ময়ো খোজ দিলোঁ ষ্টেজত আৰু নিজৰ পৰিচয়টো দিবৰ কাৰণে দিলে নিজৰ পৰিচয়টোও দিলোঁ আচলতে সেই সময়খিনি খুব এটা ভাল লগা মুহূৰ্ত আৰু ময়ো যিমানখিনি পাৰোঁ চেষ্টা কৰিলোঁ ভালকৈ তেখেতলোকৰ আগত প্ৰদৰ্শন কৰিবলৈ তাৰপিছতেই এয়া আৰম্ভ হৈ গৈ আছে ছোৱালীসকলৰ হ'ল সৰু ল'ৰা ছোৱালীখিনিৰ হ'ল ছোৱালীসকলৰ হ'ল তাৰপিছতে আমাৰ হ'ল দুটা কেটেগৰী আচলতে ফেশ্বন শ্ব' এটা হ'ল ট্ৰেডিশ্যনেল তাৰপিছতে ৱেষ্টাৰ্ণ আৰু ট্ৰেডিশ্যনেলটো আমাৰ হৈ যোৱাৰ পিছতে আকৌ ৱেষ্টাৰ্ণটো হৈছে আৰু ৱেষ্টাৰ্ণত এয়া মই এটা লং ফ্ৰক পিন্ধিছিলোঁ আৰু ট্ৰেডিশ্যনেলত আপোনালোকে দেখা পাইছে মেখেলা চাদৰযোৰ য়েল্ল' কালাৰৰ আৰু এয়া ৱেষ্টাৰ্ণত এটা ফ্ৰকত দি অকণমান এয়া খোজকাঢ়িলোঁ আৰু একেবাৰে একোৱেই নাজানো হয়তো বহুত ভুল হৈছে তথাপিতো সেইখিনি সময়ত সকলোবিলাক পাহৰি গৈছিলোঁ একেবাৰে একো নাজানিলেও যাতে অকণমান ভাল হয় সেই কথাটোৱে ভাবিছিলোঁ মনলৈ আহি আছিলে আৰু এনেকৈ অকণমান ষ্টেজত দেখালোঁ আৰু দেখুৱাৰ পিছতে মোৰ প্ৰদৰ্শন শেষ হ'ল আৰু মই লাহে লাহে এয়া ষ্টেজৰ পৰা নামি আহিলোঁ আৰু শেষত গম পালোঁ যে আমাৰ তিনিগৰাকীৰ ভিতৰতে এগৰাকী উইনাৰ আছে এলাউন্স কৰাৰ পিছতে আমি তিনিওগৰাকী ওপৰলৈ গ'লোঁ ষ্টেজৰ ওপৰত আৰু ভবা নাছিলোঁ যে এই তিনিগৰাকীৰ ভিতৰত মই প্ৰথম হ'ম বুলি আৰু বহুতেই ভাল লাগিলে মনটো আৰু আচলতে ভাবিব নোৱাৰা এটা সুখ অনুভৱ আৰু সকলোৰে ওচৰত সেৱা জনালোঁ যাতে আগলৈ যদি সুবিধা পাওঁ কৰিম বুলি আৰু বহুত সুখী অনুভৱ কৰিছোঁ ফাৰ্ষ্ট হ'লোঁ গতিকে কোনোদিনে কৰি নোপোৱা ফেশ্বন কাম এটা আজি কৰিবলৈ পাই পেলাই আৰু ফাৰ্ষ্ট হৈ খুব নিজকে ধন্য মানিছোঁ আৰু এয়া আপোনালোকক সকলোখিনি ভিডিঅ' কৰি দেখালোঁ যিমান পাৰিছোঁ তাৰপিছতে আহি ঘৰ পালোহি আৰু বহুত ভাল লগা এটা সময় পাৰ হ'ল আৰু মনটো খুবেই ভাল লাগিছে আৰু এনেকুৱা স্মৃতিসমূহ সদায় মধুৰ হৈ ৰ'ব আৰু ধন্যবাদ সকলোকে মোৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত বহুত আন্তৰিকতাৰে ধন্যবাদ জনাইছোঁ যদি ভাল লাগিলে প্লিজ লাইক এটা কৰিব কমেণ্ট কৰিও জনাব আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব প্লিজ ছাবস্ক্ৰাইব কৰিব আকৌ লগ পাম নতুন ভিডিঅ' এটাৰে আজিলৈ আহিছোঁ ধন্যবাদ শুভৰাত্ৰি